তো গাইজ ফাইনেলি আমি আহি পাই গ'লো উৰিয়াগাঁও বাইপাছ আৰু দেখিব পাইছে তো বাইপাছ আৰু মোৰ লগত আছে ধৃতিৰাজ হাই গাইছ একদম তাবাহি লাগিছে আহি আজি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বতৰটো ধুনীয়া আজি ধুনীয়া লাগিছে কিন্তু একদম গোটেইটো কাপোৰ কানি পিন্ধি পুৰা ফিটফাট ল'ৰা গপচ আজি ন কেনেকুৱা লাগিছে আজি ধুনীয়া ধুনীয়া ন বতৰো ভাল সেইটোৱে বৰষুণ নাই বাৰু কিন্তু বতৰটো মজা সেইকাৰণে আমি দুইটা যাবলৈ ওলাইছোঁ আজি হাহিলা ৰিজৰ্ট তো ব'লক আপোনালোকো যাব আমিও যাম তো ভিডিঅ'টো চাই থাকক তো গাইজ ফাইনেলি আহি পাই গ'লো আমি হাহিলা ৰিজৰ্টখন আৰু এইখনে দেখিব পাইছে হাহিলা ৰিজৰ্ট কিন্তু এটা কথা হ'ল যে ৰিজৰ্টখন বৰ্তমান বন্ধ আছে কিবা বোলে পূজাতহে খুলিব বাকী তথাপিও একো নাই এবাৰ ভিতৰত সোমাই চাই যাওঁ গোটেই এৰিয়াটো বহুত ধুনীয়া হয় গাইজ প্লেচটো হেৰি যে চাৰ্চতে একদম পথাৰৰ মাজত খুলিছে আৰু ইয়াত এবাৰ প্ৰথমে ভিতৰত গ'লোঁ তাৰপিছত বাকীখিনি ক'ম ব'লক ব'লক কেলৈ এতিয়া ভিতৰলৈ সোমাই যাওঁ ব'লক কিমান ধুনীয়া প্লেচ দেখিছেনে চাৰ্চতে চাওক না একদম পূৰা পথাৰ আৰু পথাৰৰ মাজতে এইখন হৈছে হাহিলা ৰিজৰ্ট এইফালে চাওক নাই আৰু ইয়াত দেখিছে এটা ডাঙৰ ডাঙৰ ফিচাৰী আছে এইফালে এটা আছে আগত এটা আছে এইটো এটা তো মাজতে আছে ৰিজৰ্টখন কিন্তু এতিয়া বন্ধ এইটোহে মানে আমি গম নাপাওঁ আহি পেলাই যে গম পালোঁ বোলে বন্ধ হৈ আছে আৰু পূজা মানতহে খুলিব আৰু গাইজ এইটো চাওক কেনেকুৱা ধৰণৰ দেখিছে ইয়াত টেবুলখন তাৰপৰা এইটো বহা ছিষ্টেমটো দেখিছেনে গছ কাটি পেলাই বনাই দিছে এইটো বহুত একদম আকৰ্ষণীয় বস্তু আৰু চাওক বাকী এইবোৰ চাওক কি ধুনীয়া ধুনীয়াকৈ দেখিছে ৰাখিছে ছিষ্টেমটোৱে বেলেগ হাহিলা ৰিজৰ্টৰ মানে কৈছোনো কি আৰু বেলেগতকৈ বেলেগ ইয়াতে আছে চাওক আৰু এইফালে চাওক দেখিছে দুটা ফিচে কমপ্লিট একদম পথাৰৰ মাজত হয় বহুত ধুনীয়া পৰিৱেশত এখন বনাইছে আৰু দেখিছে ইয়াত টেবুলৰ ছিষ্টেমটো মই বহুত ভাল পাইছোঁ একদম কোনো ৰিজৰ্টত আজিলৈকে মই এনেকুৱা ধৰণৰ দেখা নাই কিন্তু ফাৰ্ষ্ট আহিছোঁ হাহিলা ৰিজৰ্ট আৰু ইয়াতে এইটো বহুত আকৰ্ষণীয় বস্তু পাইছোঁ আৰু এইখন আছে নৈত হাহিলা যিখন আপোনালোকে কয় যে হাহিলা জলাহ বুলি কয় ন এই হাহিলা জলাহতে এখন হৈছে হাহিলা ইকো কেম্প ৰিজৰ্ট তেনেকুৱা ধৰণৰ আৰু ইয়াত আগলৈ আৰু অলপ ঘৰ পাতি আছে বলকচোন বাৰু চাওঁগৈ আগলৈও এনেকুৱা ঘৰবোৰ আছে আৰু দেখিছে পুখুৰী পানী আৰু তাৰ দুইফালে পুখুৰী আৰু মাজত ৰিজৰ্ট কি ধুনীয়া পৰিৱেশ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে দেখিছে কেমেৰাত চাউচতে পৰিৱেশটো চাওক না কিমান ধুনীয়া আৰু ইয়াত চাওক না এইখন হৈছে হাহিলা পথাৰ আৰু ইয়াত এইবোৰ চৰাই বিভিন্ন টাইমত আহে ইয়াত কি আছে ইণ্ডিয়ান পন হিৰণ এণ্ড চিট্ৰিন ৱাটগেল চিনা মানে এইবিলাক কিবা কিবি নাম ধৰণৰ বহুত পক্ষী আছে যিবোৰ মানে আহে বাহিৰৰ পৰা আহি এইখন পথাৰতে পৰেহি ইয়াত এই অলপ আগত পথাৰ আছে য'ত মানে মানুহে চাবলৈ বহুত আহে আৰু এইবোৰ মানে বিভিন্ন প্ৰজাতিৰ চৰাই ধৰক বাহিৰৰ পৰা আমাৰ প্ৰায় আমাৰ ইণ্ডিয়াৰ নহয় বাহিৰৰ চৰাইবোৰো আহে ইয়াত একচুৱেলি এই চৰাইবোৰ আহে ন যিকোনো এটা ছিজনত আহে মানে প্ৰত্যেক বছৰৰ যিকোনো এটা টাইমত আহি পেলাই পৰেহি মানে বহুত ভাল লাগে আৰু ইয়াত গাইছ আৰু চাওক ইয়াত দেখুৱাবলৈ বিশেষ তেনেকুৱা নাই যদিও কিন্তু মানে জেগাখিনি বহুত ধুনীয়া হয় কাৰণ চাওক না এটা চাৰো চাইডে ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত এখন ৰিজৰ্ট খুলিছে আৰু ইয়াত তেতিয়া মানুহ বহি থাকিলে কেনেকুৱা হ'ব আপোনালোকে ভাবকচোন যেতিয়া ডিচেম্বৰ জানুৱাৰীত মানুহবোৰ আহে ন তেতিয়া চাগে কিমান ধুনীয়া লাগিব সেই কথা ভাবক আৰু ইয়াত মানে তেনেকুৱা ধৰণৰ কোনো হেৰি নাই কিবা এনেকৈ ৰুম বা কিবা এনেকৈ খাবলৈ কৰিব কিবা ধুনীয়াকৈ ৰুম চুম বনাই থোৱা তেনেকুৱা ধৰণৰ নাই কিন্তু পথাৰৰ মাজত যিটো সৌন্দৰ্যত খুলিছে ন সেইটো একদম বহুত আকৰ্ষণীয় আৰু ক'বলগীয়া আৰু ইয়াত যে যিবোৰ গছ আছে এই গছবোৰত বহুত চৰাই আছে আপোনালোকে মাতটো চাগে শুনিব পৰা নাই কিন্তু মই ইয়াত আহি পেলাই শুনি আছোঁ একদম পূৰা চৰাই চিৰিকটি চাৰিওফালৰ পৰা আপোনালোকে মাতেৰে ভৰপূৰ হৈ আছে পূৰা একদম ঢৌ উঠি থাকে আৰু ইয়াত চাওক না সূৰ্য পোহৰটো পৰোঁতে কিমান ধুনীয়া লাগিছে দেখিছে ফিল দিছ গাইজ ফিল দিছ আৰু মই যে ইয়াত বহি যাই আছোঁ ইয়াত যিটো বতাহ মাৰিছে না একদম পূৰা ভাল লাগি গৈছে পথাৰৰ মাজত ফ্ৰণ্টত পুখুৰী চাৰিওফালে গছ তাৰ মাজত মই একদম নকৈছোঁ আৰু ইয়াত আহিব বহুত ধুনীয়া হয় গাইজ বহুত ধুনীয়া হয় একদম জেগাটো আপোনালোকে ইয়াত এবাৰ আহি চাব এতিয়াতো আহি লাভ নাই কাৰণ এতিয়া ৰিজৰ্ট বন্ধ তো সেই ডিচেম্বৰ বা জানুৱাৰী মাহত আহি চাব নহ'লে পূজা টাইমত আহিব না বহুত মজা লাগিব আহি চাব গাইজ এইফালে প্লেচটো চাওক
মই আছিলোঁ সেইফালে বহি, কিন্তু এতিয়া এইটো পাই আহিছোঁ পুখুৰী। এইটো পাৰ পৰা চাব এবাৰ ভিউটো। এইটো হৈছে ৰাস্তা ৰিজৰ্টখনলৈ অহা, এইফালে সোমাই আহে। মই সেইটো পাৰতে বহি আছিলোঁ এই তাতে, আৰু এনেকৈ আহি এইফালে পাই গ'লহি। আৰু এইটো ধীতিৰাজ সিয়ে আজি একদম পূৰা ফিটফাট আৰু ইয়াৰ কথাই বেলেগ আজি। গাইছ আমিৰ লোক এতিয়া কেনেকুৱা পাইছা জেগাখিনিত আহি? একদম গুল্লি, একদম ইয়াৰ নিচিনা মই প্লেচ মানে ক'তো পোৱাই নাই, তাৰমানে এনেকুৱা আৰু মানে মজা ন একদম? বহুত ধুনীয়া লাগিছে। হয়, জেগাখিনি বহুত ধুনীয়া দেখিছে। ইও একদম পূৰা মজা পাইছে। আজি কোনে পায় আৰু ন ধীতি? লাজ পাই গৈছে সি। ৰিজৰ্টখন বন্ধ আছে যদিও টাবত থকা ফুলবোৰ জীয়াই আছে দেখিছে? গাইছ, ইয়াৰ পৰা এটা সূৰ্য নমা ভিউ চাওক না, কি ধুনীয়া হৈছে দেখিছেনে? তাৰপিছতে চাওক, ইয়াৰ পৰা চাওক বেলিটো ডুবি গৈছে দেখিছে কি ধুনীয়াকৈ। মজা লাগিছে গাইছ। আৰু তো গাইছ, এতিয়া আমি গোটেইখন চালু কৰিলোঁ। এতিয়া সময় হ'ল ঘৰলৈ যাবলৈ, আৰু এতিয়া মানে গধূলিও হৈছে। তো এইখনক ৰিজৰ্টখনক টাটা বাই বাই দি আমি সকলোৱে ঘৰলৈ যাওঁগৈ। যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব, আৰু লগতে অল বাটনটো প্ৰেছ কৰি দিব, তেতিয়া অলপ আপোন লাগিব। বাই বাই।